দেখোন ও ভাই অ আছে ভালে আসুতে কি করবি আর সেলকে নাই দেখোন পূজা মানে আইলো মই এনে পুরানকে হেৰি হ'ল কি এ পইচা আছিলে বেংকত মই 3 লাখ মান টকা ওলাব পৰা নাছিল 3 লাখ টাকা আছিল মোবাইলটো পইচা ভৰা পৰা নাই মই মোবাইলটো থৈ গৈছিলো সেইদিনা ও মোবাইলৰ ডিসপ্লেখনো ফাটছে তোমার উপায় নাই হে ভাই কি কি মানুহ 3 লাখ টাকা বেংকত থাকে এই ফাটা ডিসপ্লেৰ মোবাইলটো চলে আছে হেৰি এতিয়া এলা ভাইটি ঐ মই তাৰমানে আজি তাৰমানে হেৰি কৰিব লাগিব ফ্ৰী ফায়াৰ খেলিব লাগিব না তো অলপ হটস্পট দিবি দে মোক হস্পট মানে ময়ে দেত জিবা নুকুলাই কাম মই আজিকালি ইউটিউবত ভিডিঅ' দেখ না আপলোড এই গেলা ভাইটি নাপা এ মোক নুকুলাই এখিনি জি নহয় দে মোক অলপমান টাইম দিবি তাৰমানে হটস্পটটো এই কি কয় দি কেনে মই তাৰমানে বস্তুখন হেৰি চাব লাগিব আজি কিনো শিকিৰা মানুহ মোৰ বেংকটো ব্লক হৈ আছে মোৰ নেটপেকখনো ভৰাব নোৱাৰা বেলেগৰ হস্পটত যদি সদায় চলি থকা তুমি একাউণ্টটো মোৰ হে হৈছে না বেয়া হৈছে আলটোৰ বহুত শিকিৰা মানুহ তুমি দে হেৰি কৰ অলপ মোক চিগনেচাৰ দিন এতে হল নাটক আৰম্ভ দে কৰি 3 লাখ টকা লাগলি মই তোক লগে 3 লাখ টাকা বেংকত থাকে মোৰ সৰুমান দোকান ভাই ডেইলি মোটামুটি 1500 হ'ব দে সদায় তই মক্তা কৰি চিনাকি তো অলপ মানুহ এখনেও কৈ তই বৈদ্য চিপিৰা মই আজি গম পালো সঁচাকে তই চিপিৰা হৈ অলপ চিপৰ পাইতো কিনি খাব নোৱাৰা মোক অলপ দিছি এই তই খোৱা বস্তু নহয় চিকন নহয় চিগনেচাৰ দাম কিমান জানা তই এই গম পাইছো দে গেলা আগত যুগত মই যেমন এই তোমাৰ দৰে চিপিৰা দেখা নাছিলো হে মই যিমান চাকৰি কৰো তেতিয়া তোমাৰ মই কিছু লৈ গেলা কোম্পানী বানোৱাই নাছিল কিন্তু আমি অৰ্ডাৰ কৰিব নাছিলো এই গেলা বস্তু লেভেলটো ঠিকে দিবা জানা কিন্তু ভাই জীৱনত খুৱে নাপালি কাকো একবাৰ নালগে গেলা মই আগতে তাৰমানে আগতে আমি 4টা 5টা লৈ গৈ কিনে অৰ্ডাৰ দিছিলো বান্দুল আহি হ'ব তোমাৰ লেকচাৰ বহুত শুনিলো মানুহ কয় আজি গম পালো আজি খা আজি তই কিন্তু একদম নুখুজবি ভাই ভাত খাই কিনে পেটটো নিৰে হ'ব দে মই তোক সাৰ মাৰিম দে কালি খুৱাব লাগিব দুটা খুৱাব লাগিব এই আজি তোমাৰ যিজন চাহ খাব যাম যিজন এক প্লেট খুৱাব লাগিব মোক দে হ'ব দে খুৱাবি জানো খোৱা দে খুৱাম অলপমান লৈ আজি কিন্তু তই কিনি খুৱাব লাগিব দুই ডোখৰ দি মোক বেছি নহয় 2 ডোখৰ দে হ'ব বহুত আছে মই তোক ধাৰ মাৰিব লাগিব না আইজত দোকান দোকান চাহ নহয় মই ধাৰ মাৰিব লাগিব না নাই গতিকে মই এইখিনিয়ে ল'লো গম পাইছা না মই নাজানো তুমি এক পেকেট লোচা মই তোমাক খুৱাইছো ধাৰ মাৰবাৰ কাৰণে এক পিচ খা কি চিপিৰা মানুহ ঐ তই মুখখান মানে কেম্বা লাগি আছে না ভাত খাইছো বাংলা ভাজা আলু চাটনি ইমান বান্ধি দিলো গধূলি আইজত দোকান চাহ খাব যাম তই ক'ত যাবি চাহ ক'ত খাবি পইচা ভৰব লাগিব না মই খুৱাম খালি তই হ'ব দে একটো দুই কাম কৰি খাবি It's the motherfucking Eagle Double G. Snoop Dogg.